জুবিন গাৰ্গৰ হত্যা কেনেকে হ'ল, কেনেকে তেওঁ ঢুকালে, কেনেকে কি পৰিস্থিতিত হ'লে 75 মিনিট 75 মিনিট 1 ঘণ্টাতকৈ ওপৰত প্ৰত্যেকজন অসমীয়া আমি মৰি যোৱাটো ভাল। হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? নতুন বছৰ আহিলে, নতুন বছৰৰ এতিয়া আজি আহি 14 তাৰিখ পাইছে আৰু এতিয়া বৰ্তমান আমাৰ মাঘ বিহু চেলিব্ৰেশ্যন চলি আছে আৰু নিউ ইয়েৰৰ পাৰ্টি হৈ গ'ল। মাঘ বিহুৰ পিছত আৰু কেইদিনমান পিছত বহাগ বিহু আহিব, এনেকৈ লাহে লাহে বছৰটো শেষো হৈ যাব। কিন্তু আজি ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য একচুৱেলি মাঘ বিহু বা ভোগালী বিহুৰ কথা নহয়। কথাটো হ'ল যে আমাৰ মৰমৰ সকলোৰে আপোন জুবিন দাৰ ওপৰত দুটামান কথা মই কম বুলি ভাবিছিলোঁ। তাৰমানে একচুৱেলি ভিডিঅ'টো বনোৱাৰ কোনো মোৰ প্লেন নাছিলে, কিন্তু তথাপিও মানে কিছুমান বস্তু নোকোৱাকৈ থাকিব নোৱাৰে। সেইটো কাৰণে মই তাৰমানে ভাবিলোঁ কি যে ভিডিঅ'টো বনাই পেলাই মোৰ নিজৰ যিখিনি মোৰ ভাৱ, সেই ভাৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। তাৰ ওপৰতে এই ভিডিঅ'টো বনাম বুলি মই ভাবিছোঁ। তাৰমানে বস্তুটো এনেকুৱা ধৰক মানে বিহু চলি আছে, নিউ ইয়েৰ আহিলে, নিউ ইয়েৰত চলিছে সকলোৱে জুবিন দাৰে গান বজাইছে, য'তে যাওঁ অকল জুবিন দাৰ গান। ক'ৰবাত যদি ৰেষ্টুৰেণ্টতো যাওঁ জুবিন দাৰ গান, কিবা পাৰ্টি হ'লে জুবিন দাৰ গান। এতিয়া নিউ ইয়েৰত জুবিন দাৰ গান চলিলে, বিহুটো জুবিন দাৰে গান চলে, আগতো চলিছিলে, এতিয়াও চলিছে। এটাই খালী বস্তু এতিয়া খুব ডাঙৰকৈ মিছ কৰোঁ, সেইটো হ'ল জুবিন দা নাই। এই পৃথিৱীত জুবিন দা নাই, কিন্তু জুবিন দাৰ সুৰ, জুবিন দাৰ নিজৰ আৱাজ এতিয়াও সকলোৰে মাজত আছে, লাগি আছে, চলি আছে। সদায় আমি শুনি থাকোঁ আৰু শুনিও থাকিম। প্ৰব্লেমটো এইটোত মোৰ অসুবিধা লাগে বা দুখ এইটো কাৰণে লাগে যে আজি কেইদিনমান আগত জানেই ন, মানে আমাৰ জুবিন দাৰ যিটো ইনচিডেণ্ট হ'ল, সেই ইনচিডেণ্টত য'ত জুবিন দা আমাৰ পৃথিৱী, আমাৰ মাজৰ পৰা, সকলোৰে মাজৰ পৰা জুবিন দা নোহোৱা হৈ গুচি গ'ল। কিন্তু সেই নোহোৱা হৈ যোৱাৰ পিছত কি কাৰণত নোহোৱা হৈ গ'ল আমাৰ গোটেই অসমবাসী, কি পৃথিৱীয়ে জানে এতিয়া যে কিয় জুবিন দা, কেনেকুৱা পৰিস্থিতিত জুবিন দাৰ মৃত্যু হ'ল। আৰু সেই মৃত্যুৰ পিছত প্ৰত্যেকজন মানুহে, আমাৰ অসমৰ স্পেচিয়েলি মই কম, আমাৰ অসমৰ মানুহখিনিয়ে যাক হাৰে সিমুজে জুবিন দাক বুকুৰ মাজত ৰাখিছিল, মোৰ নিচিনা কিমান লাখ লাখ জনতা আছে, চবেই বুকুৰ মাজত ৰাখিছিল। আৰু মৃত্যুৰ পিছত এটা সময়ত যেনেকৈ জুবিন দাই কৈছিলে যে 7 দিনৰ কাৰণে অসম বন্ধ হ'ব, ঠিক তেনেকুৱাই এটা পৰিস্থিতি হৈছিলে আমাৰ অসমত। আৰু সেইখিনি সময়ত জুবিন দাৰ জাষ্টিছৰ কাৰণে কেনেকুৱা ধৰণে মানুহে যে চিঞৰি বাখৰি হ'লেও কিবা কিবি কৰি দিছিল আৰু মানে জুবিন দাক জাষ্টিছ লাগে, কিবা লাগে। কিন্তু বৰ্তমান সময়ত মোৰ এনেকুৱা এটা ফিল হয় যে চাগে অলপ ডেম পৰিছোঁ নেকি আমি, অলপমান আমাৰ ধৰক সেই যিটো আছিল মানে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাৰ জুবিন গাৰ্গ ন্যায় লাগে, লাখ লাখ মানুহে একে সময়তে একে মুখেদি এটাই কথা কৈছিল। আৰু বৰ্তমান সেই কথাবিলাক কিবা অলপমান মোৰ ডেম পৰা যেন লাগে, যেন মানুহবিলাক আছে আৰু মানে হয় ন, যিকোনো এটা, এইটো অৱশ্যে হয়ো, সময়ৰ মানে সময় এটা বস্তুক মানে কি কৰি দিয়ে, সময়ে লাহে লাহে বস্তুবিলাক পাহৰাই পেলায়। আৰু আমাৰো এনেকুৱা লাগিছে যেন মানে সময়ত আমি জুবিন দাক চাগে এই বস্তুটোৰ পৰা আমি আঁতৰাই পঠাইছোঁ, মানে আমাৰ মনৰ পৰা। মানে এনেকুৱা হয় যে হ'ব দে আৰু গ'ল দে আৰু মানে যোৱা বস্তুটো যাবই, এনেকুৱা ধৰণৰ মোৰ ফিল হয়। আৰু এই বস্তুটোৰ কাৰণে ভাল নালাগে। তাৰমানে সদায় চিঞৰিব নালাগে, সদায় আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ক'ব নালাগে যে আমি একদম কিবা কিবি কৰি দিম, কিন্তু অলপমান হ'লেও ধৰক এই যিটো নিজৰ ভাষণত, কাৰণ জুবিন দাৰ যদি এই বস্তুটো ন্যায় নাপায়, আমাৰ প্ৰত্যেকজন অসমীয়া মৰি যোৱা ভাল। ইয়াতকৈ আৰু মানে দুখৰ কথা একো নাই। জুবিন দা আমাৰ এনেকুৱা এটা পৰিস্থিতি অসমত হৈছিল, সকলোৱে জানে যে নিজৰ ঘৰৰ মানুহ এজন মৰিলেও বা ঢুকালেও ইমান দুখ নালাগে, যিটো দুখ আজিও আমি অনুভৱ কৰি আছোঁ, মইতো অনুভৱ কৰি আছোঁ। এতিয়া আহোঁ মেইন কথালৈ। 31 ডিচেম্বৰৰ দিনাখন গৰিমা বৌৱে ফেচবুকত এটা মস্ত লম্বা পোষ্ট দিছিলে। পোষ্টটো চাগে বহুতে চাইছে, মই স্ক্ৰীনশ্বটত আপোনালোকক দেখাই দিছোঁ, চাব পাৰে। এই পোষ্টটোত গৰিমা বৌৱে বহুত দীঘলীয়া এই যে চাৰ্জশ্বিটখন ওলাইছে, সকলোৱে জানে জুবিন গাৰ্গৰ কিমান দীঘল পেজৰ এটা চাৰ্জশ্বিট ওলাইছে, য'ত মানে জুবিন গাৰ্গৰ হত্যাৰ কোন অভিযুক্ত হয় আৰু তাৰ ওপৰত কেনেকুৱা কি হৈছিলে, গোটেই বস্তুবিলাক তাতে পইণ্ট ৱাইজ মানে মেনশ্যন কৰিছে। তাতে গৰিমা বৌৱে কেইটামান বস্তু পইণ্ট ৱাইজত তাতে পোষ্টত লিখিছে যে কিয় এনেকুৱা ধৰণৰ পৰিস্থিতি এটা হ'ল, য'ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বেচেডৰ জুবিন গাৰ্গ আৰু যোনে অৰ্গেনাইজ কৰিছিলে সেইজন কি হয়, শ্যামকানু মহন্ত, এজন ব্ৰেণ্ড এম্বেচেডাৰ ছিংগাপুৰত যোৱাৰ তাতে হোটেলত থকাৰ কাৰণে কোনো ধৰণৰ ৰুম বুকিং নাই, তেওঁক শ্বেয়াৰিং ৰুম দিয়া হৈছিলে, য'ত শ্বেয়াৰিং ৰুমত প্ৰথমতে কোনোবা এজনৰ লগত থাকিলে, তাৰপিছত এই ছোৱালীজনীৰ নাম মুখত নাহে বাৰু, এই কি মহন্তই নে কি, সেইজনী ছোৱালীৰ লগত ধৰক ৰুম শ্বেয়াৰিঙত আছিলে, কিবা আছিলে। এজন ব্ৰেণ্ড এম্বেচেডাৰ, তেওঁৰ
তেওঁক আপুনি ভাবি চাওক জুবিন গাৰ্গৰ নিচিনা মানুহ এজন য'ত তেওঁক স্পেচিয়েলি মতা হৈছে আৰু তেওঁৰ কাৰণে কোনো ধৰণৰ ৰুম বুকিং নাই। এইটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে ভাবি চাওকচোন। কিমান নেগলেক্ট কৰিব পাৰে এজন মানুহক। শ্যামকানু মহন্ত পৃথিৱীত থাকক নাথাকক কাৰো ভেলু নাহে, কিন্তু জুবিন গাৰ্গ নোহোৱাৰ কাৰণে কেনেকুৱা ধৰণৰ এটা এমটিনেছ এই পৃথিৱীখনত এই অসমত স্পেচিয়েলি হৈ আছে, এইটো শ্যামকানু মহন্তৰ 14 পুৰুষেও গম নাপায়। আৰু তেওঁৰ নিচিনা এজন মানুহ, জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ কাৰণে এটা ৰুম বুকিং কৰিব নোৱাৰিলে বা কিয় কৰা নাছিলে, সেইটো এটা ডাঙৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন গৰিমা বৌৱে উত্থাপন কৰিছে যে 75 মিনিট 75 মিনিট 1 ঘণ্টাতকৈ ওপৰত এজন মানুহক এই যিটো তেওঁৰ হ'ল বা পানীত যে তেওঁ ডুবিলে, তেওঁৰ মুখেৰে ফেন ওলালে, বমি ওলালে, কিবা কিবি ওলালে, তাৰ পিছতো যে 75 মিনিটছৰলৈকে সেই মানুহজনক কোনো ধৰণৰ প্ৰপাৰ চিকিৎসাই কৰোৱা নাই। কোনো ধৰণৰ প্ৰপাৰ চিকিৎসা কৰা নহ'ল, য'ত তেওঁৰ হাড় ভাঙিলে, তেওঁৰ ফ্ৰেকচাৰ, বিভিন্ন ধৰণৰ ফটো চবেই গম পাইছে ন। এইটো এতিয়া আৰু নজনা কথা বুলি কোনোৱে ক'ব নোৱাৰে। নিউজতে হওক, ফটোত হওক, ফেচবুকত, ছ'চিয়েল মিডিয়াত চবতে জুবিন গাৰ্গৰ বিষয়ে, জুবিন গাৰ্গৰ হত্যা কেনেকৈ হ'ল, কেনেকৈ তেওঁ ঢুকালে, কেনেকৈ কি পৰিস্থিতিত হ'ল, সেই গোটেই বস্তুবিলাক জানে। য'ত এই চাৰ্জশ্বীটখনতো মেনশ্যন কৰা হৈছিলে যে 75 মিনিটছলৈকে জুবিন গাৰ্গৰ কোনো ধৰণৰ প্ৰপাৰ ট্ৰিটমেণ্ট বা প্ৰপাৰ তেনেকুৱা ধৰণৰ কি কৰিব লাগে, যে ধৰক তেওঁৰ যদি ষ্ট্ৰ'কে আহিছিলে, হাৰ্ট এটেক আহিছিলে বা যিকোনো ধৰণৰ হৈছে যে যিখিনি CPR দিয়ে হয় বা কিবা দিয়ে হয়, য'ত তেওঁৰ ৰিপছৰ হাড়দি ভাঙিছিলে, তেওঁৰ ইয়াতো মানে কিছুমান ফটোত বহুতে ছ'চিয়েল মিডিয়াত দিছে যে ইয়াতে ক'ৰবাত ফ্ৰেকচাৰ হোৱাৰ নিচিনা আছিলে। এনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যনত কোনো ধৰণৰ তেওঁৰ গুৰুত্ব 75 মিনিটত কি ঠিক। এনেকুৱা এটা মোৰ ফিল হয় যে যদি চাগে সেই যিখিনি য়টছত থকা, এই ইয়াতখনত থকা যিবিলাক অসমীয়া মানুহ, প্ৰবাসী অসমীয়া মানুহ তাতে আছিল, যদি সঁচাকৈ তেওঁক যদি মৰম বা ভাল পাইছিলে আৰু তেনেকুৱা ধৰণৰ ইনচিডেণ্ট এটা, মই ভিডিঅ'টো যেতিয়া মই চাওঁ, এতিয়াও কেতিয়াবা সেই ভিডিঅ'কেইটা চাওঁ, এই যিবিলাক ক্লিপ ৱাইজত যিবিলাক ছ'চিয়েল মিডিয়াত হওক বা এনেকুৱা ধৰণৰ যিবিলাক ওলাই আছিলে, এতিয়াও মই কেতিয়াবা ভিডিঅ'বিলাক চাওঁ আৰু চালে মোৰ এনেকুৱা ফিল হয় যে যদি মই তাতে থাকিলোঁ হয়, মই যদি সেই মানুহখিনিৰ ভিতৰত থাকিলোঁ হয় বা মোৰ জেগাত যদি আমাৰ অসমীয়া বেলেগ যিকোনো এজন কোনোবা থাকিলে হয়, য'ত জুবিন গাৰ্গৰ সঁচা ভাল পোৱা মানুহ এজন, সেই 1 ছেকেণ্ডত তেওঁক মানে নামাৰ আগতেই চাগে আমি কৈ দিব পাৰিলোঁ হয় নেকি, নাই এইটো নামিব নোৱাৰে, এনেকুৱা ধৰণৰ অলপ ভাল দেখা নাই, বা নিজৰ মনত সেই ভিডিঅ'টো দেখিলে গম পায় যে সেই মানুহজন কেনেকুৱা অৱস্থাত আছে। আৰু পানীত নামোতে তেওঁ মুখৰ পৰা ফেন ওলাই গ'ল, নিজে ভিডিঅ'ত আমি দেখিছোঁ, সেই এটা ভিডিঅ'ত দেখা পাইছোঁ। আৰু সেই সময়ত তাৰে থকা মানুহ এটাই তাৰ নিজৰ চাগে চুলি এডালো নহৰিলে নেকি, যা বাদ দে, যি হয় হ'ব আৰু এনেকুৱা টাইপৰ। আৰুতো ইভেণ্ট মেনেজাৰটোতো ক'বই নালাগে, তাৰতো মানে জানি বুজি সি চাগে এইবিলাক কামটো কৰিছেই, কোনো ধৰণৰ নাই। অকল কি জানে, অকল পইচাৰ লোভত একজন আমাৰ পৃথিৱীৰ আমাৰ নিজৰ মানে কি বুলি ক'ম আৰু হাৰ্ট বিট এজন নোহোৱা কৰি দিলে। 3 নম্বৰ প্ৰশ্নটো গৰিমা বৌৱে উত্থাপন কৰিছে যে সিদ্ধাৰ্থ শৰ্মা বুলি যিজন ইভেণ্ট মেনেজাৰ হয় জুবিন গাৰ্গৰ, তেওঁ আগৰ পৰাই প্লেনিং কৰিছিলে যে এয়া যিটো নেক্সট তেওঁৰ এটা মানে থাকে ন ইভেণ্টবিলাক কেনেকৈ অৰ্গেনাইজ কৰে, সেইটোত তেওঁ কৈছিলে যে জুবিন গাৰ্গৰ এইটো হ'ব এটা লাষ্ট টুৰ। তাৰমানে এই কামিং ইয়াৰত যিখিনি তেওঁৰ মানে প্ৰগ্ৰেম হ'ব, কিবা হ'ব বা বিহুৰ মঞ্চতে হওক বা যিকোনো ধৰণৰ মানে ধৰক ইভেণ্টৰ কাৰণে য'ত জুবিন গাৰ্গক মাতা হয় এজ এ ছিংগাৰ হিচাপে বা বিশিষ্ট শিল্পী হিচাপে মাতা হয়, মুখ্য অতিথি হিচাপে মাতা হয়, সেইটো জুবিন গাৰ্গৰ লাষ্ট টুৰ বুলি তেওঁ কৈছিলে। আৰু মানে য'ত কোৱা আছে যে সেইটো লাষ্ট টুৰ হ'ব, আৰু তাৰ কাৰণে সি তাৰমানে আগতেই এডভান্স তাৰমানে এইবিলাক মানে কমিটিবিলাকৰ পৰা হওক বা ইভেণ্ট অৰ্গেনাইজাৰৰ পৰা সি পইচা উঠাইছিলে, যিটো কোৱা হৈছে, য'ত ঘৰৰ মানুহেই গম নাপায় যে জুবিন গাৰ্গৰ এইটো এটা লাষ্ট টুৰ হ'ব নে ইভেন জুবিন গাৰ্গে নিজেও চাগে গম পোৱা নাছিলে যে মই ৰিটায়াৰমেণ্ট ল'ম বা মই প্লেনিং কৰিছোঁ যে মই ৰিটায়াৰমেণ্ট ল'ম আৰু মই ইভেণ্ট মেনেজাৰজনক জনাম যে ভাই ইয়াৰ পিছত কিন্তু আৰু মই কোনো প্ৰগ্ৰেম নকৰোঁ দে, তই আৰু এইটো একবাৰ এইটো লাষ্ট কৰি দিবি, ইয়াৰ ভিতৰত যি হয় হ'ব আৰু। সেইটো জুবিন গাৰ্গে ইভেন নিজেও, কাৰণ জুবিন গাৰ্গৰ বয়স কিমান হৈছে, 50 ইয়াৰ্ছত মানুহ এজন বুঢ়া হয় নেকি, 50 ইয়াৰ্ছত মানুহ এজন মধ্যবয়সীয়া হয়। আৰু জুবিন গাৰ্গৰ নিচিনা মানুহ, যিজন মানুহে কাম নকৰাকৈ 1 ছেকেণ্ড থাকিব নোৱাৰে, সেই মানুহজনে গম নোপোৱাকৈ এজন ইভেণ্ট মেনেজাৰে কৈ দিলে যে জুবিন গাৰ্গৰ এইটো লাষ্ট টুৰ হ'ব আৰু জুবিন গাৰ্গৰ ইয়াৰ পিছত কাম নকৰে বা যিয়ে নকৰক কিয়, গতিকে মই যি ডিচিশ্যন ল'ম সেইটোৱে হ'ব, আৰু সেই হিচাপতে সি পইচা উঠালে। এই ধৰণৰ কিছুমান বস্তু য'ত ঘৰৰ মানুহে গম নাপায়, জুবিন গাৰ্গে নিজে গম নাপায়, ইভেণ্ট মেনেজাৰে এই কামবিলাক কৰিলে।
আৰু কৰি মেলি কি কৰিলে এডভান্সত পইচা বিভিন্ন ধৰণৰ মানে যিখিনি কথা তাতে কোৱা হৈছে যে তেওঁ পইচা কালেকশ্যন কৰিছিলে এই সিদ্ধাৰ্থ শৰ্মা বুলি ইভেণ্ট মেনেজাৰজনে পইচা এডভান্সত আৰু যে কিমান লাখ লাখ কৰোৰ টকা জুবিন গাৰ্গৰ মাৰিলে সেইটোতো আৰু চবেই জানে চাওক ভিডিঅ'টো মই বনাই আপোনালোকৰ আগত কোৱাৰ বেলেগ উদ্দেশ্য মোৰ একো নাই পোষ্টটো আপোনালোকে নিজে ভালকৈ পঢ়িব বহুত দীঘলীয়া পোষ্ট হয় বহুত লম্বা পোষ্ট হয় গৰিমা বৌৱে কিমান নিজৰ মনত মানে দুখ লৈ পেলাই এই যে এটা পোষ্ট লিখিছে তেওঁ বৰ্তমান অসুস্থ সেই অসুস্থ অৱস্থাত তেওঁ এনেকুৱা ধৰণৰ এটা পোষ্ট লিখি পেলাই তেওঁ যে এনেকুৱা ধৰণৰ পাব্লিছ কৰিছে তেওঁৰ নিজত মানে বুকুত কিমান দুখ লৈ পেলাই এনেকুৱা ধৰণৰ কথা লিখিব পাৰিছে সেইটো আপুনি নিজে উপলব্ধি কৰক আৰু মই এই ভিডিঅ'টো বনাই আপোনালোকৰ আগত এই কোৱাৰ উদ্দেশ্যটো এইটোৱে হ'ল যে যেনেকৈ মোৰ এইটো যিটো আগতে মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছোঁ যে আমি অলপমান ডেম পৰিছোঁ নেকি নে মানে আমি নিজৰ কৰ্মব্যস্ততাতেই হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত চাগে আমি নিজকে নিজে এতিয়া এনেকুৱা হৈছোঁ নেকি যে জুবিন গাৰ্গৰ কাৰণে আমি যিটো জাষ্টিছৰ কাৰণে লাগি আছিলোঁ বা আছোঁ এতিয়াও না বুলি মই নকওঁ আমি লাগি আছোঁ আৰু এই বস্তুটো চাগে আমি অলপমান ঢিলা পৰি গ'লোঁ নেকি সদায় আমি চিঞৰি নাথাকিলেও কিন্তু যেতিয়াই এই বস্তুটো আহে বা এতিয়া এই বস্তুটো লাগি আছোঁতো আমিও অলপমান হ'লেও যাতে আমি এই বস্তুটো পাহৰি নাযাওঁ কাৰণ পাহৰি যদি যাব লাগে নহয় ৰাইজ মই আপোনাক কওঁ যে আমি নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম আৰু যেনেকৈ গৰিমা বৌৱে এটা কথা কৈছে যে এইটো যদি 300জন অভিযুক্তক যদি এজনকৈ যদি আমাৰ ইণ্ডিয়ান কোৰ্টৰ মানে যিবিলাক পলিচি বা হওক বা যিটো প্ৰচিডিঅ'ৰত হওক তেনেকৈ যদি এইটো কেছ চলিব লাগে তেনেহ'লে আমি নাথাকিম এই পৃথিৱীত আমিয়ে নাথাকিম তাৰপিছত আমাৰ ল'ৰা ছোৱালীবিলাকে চাগে এই কেছটোৰ বিষয়ে গম পাব যে জুবিন গাৰ্গ বোলা মানুহজন এজন যে আছিলে ছিংগাৰ এজন আছিলে তেওঁৰ কেছ এতিয়াও চলি আছে তো এই বস্তুটো যাতে নহওক আৰু গৰিমা বৌয়ে এইটোৰ কাৰণে ৰিকুৱেষ্ট কি কৰিছে যে ফাষ্ট ট্ৰেক আদালত হওক য'ত স্পীডি কাম হওক পটাপট হওক আৰু জুবিন গাৰ্গৰ যিটো জাষ্টিছ কাৰণ মানুহজনটো আৰু জিন্দগীত কেতিয়াও ঘূৰি নাহে আৰু আমি হাজাৰ চেষ্টা কৰিলেও আহিব নোৱাৰে তেওঁ কাৰণ তেওঁ গ'ল কিন্তু তেওঁৰ যিখিনি কৰি থৈ যোৱা কাম তেওঁৰ গান তেওঁৰ আদৰ্শ তেওঁৰ যিমানখিনি তেওঁ যিটো বিচাৰিছিলে অসমৰ ৰাইজৰ পৰা বা আমাৰ সকলোৰে পৰা আমি যিখিনি তেওঁৰ পৰা বিচাৰিছিলোঁ সেইখিনি যাতে আমি আকৌ তেওঁ নথকা অৱস্থাটো আৰু আমি কৰিব পাৰোঁ কিন্তু তাৰ আগতে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যে আমি চিঞৰি আছোঁ আমি সঁচাকৈ জুবিন গাৰ্গক জাষ্টিছ দিব লাগিব আৰু তাৰে কাৰণে ফাষ্ট ট্ৰেক আদালতত এই কেছটো হওক আৰু পটাপট যাতে যিকেইজন অভিযুক্ত আছে তেখেতসকলক কঠোৰভাৱে শাস্তি প্ৰদান কৰক আদালতে আইনীগতভাৱে কৰক কাৰণ যদি পাব্লিকক দি দিয়েতো পাব্লিকে কি আদালত মানে আমাৰ আদালতখিনিতো আপোনালোকে চবেই গম পায় আমাৰ আদালতত আমাৰ কি ধৰণে আমি শাস্তি দিম এইটো চবেই জানে কিন্তু আমিতো দিব নোৱাৰোঁ আইনেই দিব গতিকে আইনক মোৰ ফালৰ পৰাও মই কৈছোঁ অনুৰোধ জনাইছোঁ যাতে ফাষ্ট ট্ৰেকৰ ফালৰ পৰা গৰিমা বৌৰ যিখিনি কথা সেইখিনি যাতে সকলোৱে উপলব্ধি কৰে আৰু তেওঁৰ পৰিয়ালবৰ্গৰ হৈ পেলাই ময়ো তেওঁক নিজৰ পৰিয়ালবৰ্গ বুলি নিজকে ভাবি পেলাই ময়ো অনুৰোধ কৰোঁ যাতে এইটো ফাষ্ট ট্ৰেক আদালতত যাওক আৰু জুবিন গাৰ্গৰ যিটো ন্যায় এই 2026 মই নাজানো কেতিয়া হয় কিন্তু মই এটা আশা কৰিছোঁ যে 2026 চনৰ ভিতৰত যাতে জুবিন গাৰ্গে ন্যায় পায় এইটোখিনি ক'বৰ কাৰণেই মই এই ভিডিঅ'টো বনাইছিলোঁ ধন্যবাদ যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো মোৰ চাই আছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গৰ কাৰণে আমি যিখিনি লাগিছোঁ অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ঢিলা পৰি নাযায় প্লিজ আপোনালোকে নিজৰ কামৰ মাজত অলপমান সময় উলিয়াই হ'লেও জুবিন গাৰ্গৰ কাৰণে মাত মাতিব ধন্যবাদ